তো গাইজ আপোনালোকে গম পাইছে মই আজি কাৰ লগত প্ৰেংক কৰিম। তো মই ভাবিছোঁ আজি মানে চিলেক্ট কৰিছোঁ ৰাব্বানী দাৰ লগত মানে প্ৰেংক কৰাটো ফাৰ্ষ্ট ভাল হ'ব। তাৰপিছত এইটো কাৰণে ৰাব্বানী দাৰ লগত মই প্ৰেংক কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, মানে কিমান মজা পাব। এতিয়া কলটো ৰিচিভ কৰা নকৰে বা বিজি আছে নেকি, তো ভিডিঅ'টো শেষলৈকে চাওক, মই কল কৰি আছোঁ। এইটো লাগিছে ৰাব্বানী চেম হয়, তোৰ গালত দেখা পাইছে। তোমার খোঁজতে খোঁজ থৈ আপুনি কল কৰি থকা ব্যক্তি কলটো ৰিচিভ কৰা নাই, ভয়ো লাগি আছে মানে না, মানে ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মানুহৰ লগত মানে প্ৰেংক কৰি আছোঁ। কোনোবা হয়তো বেয়াকৈ ভাবিব, কিন্তু এইটো চাওক ৰাব্বানী চেম হয়। কলটো ৰিচিভ কৰা নাই, মানে ব্যস্ত হৈ আছে নেকি, তো ভয় লাগি আছে। ফাৰ্ষ্ট টাইম কল আপুনি কৰিছোঁ, কল কৰি থকা ব্যক্তিজনে ৰিচিভ কৰা বৰ্তমান নাই। কোনো কলৰ উত্তৰ আকৌ এবাৰ মাৰোঁ। নতুন নম্বৰ পাইছে, এইটো কাৰণে মানে কলটো ৰিচিভ কৰা নাই। আপুনি কল কৰি থকা তো ব্যক্তিজনে তিনিবাৰ বৰ্তমান মাৰিলোঁ, কোনো কলৰ উত্তৰ তিনিবাৰ কল কৰিলোঁ, এতিয়া ৰিচিভ কৰা নাই। গাইজ আপোনালোকে মানে গম দেখিছে, মানে তিনিবাৰ মই কল কৰি মানে অলৰেডি কল কৰা হ'ল, মানে তিনিবাৰ কল কৰিছোঁ, মানে আনন'ন নম্বৰ পাইছে ন, এইটো কাৰণে কল ৰিচিভ নকৰে। তো ময়ো মানে কাৰোবাৰ মানে নতুন নম্বৰ পালে ময়ো কল ৰিচিভ নকৰোঁ, মানে এইটো কাৰণে বহুত ডাঙৰ মানুহ হয় না, তো বহুত ব্যস্ত হৈ থাকে, এইটো কাৰণে মই কল কৰি আৰু এবাৰ মানে কল কৰি আছোঁ। লাষ্টবাৰ তিনিবাৰ কল কৰিছোঁ অলৰেডি, তো আৰু এবাৰ মানে কল কৰি আছোঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু। তোমার খোঁজতে খোঁজ থৈ বহুদূৰ। আপুনি কল কৰি থকা ব্যক্তিজনে আকৌ ৰিচিভ কৰা নাই, মানে চাৰিবাৰ মাৰা হ'ল অলৰেডি। কিবা হ'ল, বিজি হৈ আছে নেকি, না মোবাইলটো ক'ৰবাত থ'লে নেকি। আৰু এবাৰ মাৰি আছোঁ, চাওক। তোমার খোঁজতে খোঁজ থৈ বহুদূৰ। আপুনি কল কৰি থকা ব্যক্তিজনে ৰিচিভ বৰ্তমান কোনো নকৰিলে, কলৰ উত্তৰ আপোনালোকে দেখা পাইছে। মই আৰু 5 মিনিট পিছত মানে আৰু এবাৰ কল কৰিম, নহ'লে আৰু মানে আজি নহয়, মানে বিজি হৈ আছে, এইটো কাৰণে। গাইজ মই মানে কল মানে অলৰেডি মই 5 বাৰ কৰিছোঁ, আৰু এবাৰ লাষ্টবাৰ কল কৰি আছোঁ। কলটো ৰিচিভ কৰা নকৰে, বা ইমান ডাঙৰ মানুহ হয়তো মানে কলটো ৰিচিভ কৰি মানে ডাইৰেক্ট কৈ দিয়ক, কল মানে কৈ আছোঁ।
প্ৰতিটো সপোনো ফুল তোমাতেই যাচিলো তোমাৰ খোজতে খোজ থৈ বহুদূৰ আহি আপুনি কল কৰি থকা ব্যক্তি তো গাইজ এনেকুৱা কৰিব নালাগে মানে ধৰি লওক মানে কোনোবাই বহুত ডাঙৰ মানুহ আছে ন যে কল কৰিছোঁ মানে কৈ দিয়ক যে ফোনটো ৰিচিভ কৰি পেলাই কৈ দিয়ক যে মই বিজি আছোঁ এইটোত মানে কাম কৰি আছোঁ মানে তেনেকুৱা মোৰ অলপ প্ৰব্লেম হৈ আছে সেইটো ডাইৰেক্ট কৈ দিয়ক কলটো ৰিচিভ নকৰে ডাইৰেক্ট এনেকুৱা হেৰি নহয় ন আমি গোটেই মানুহে মানে তাক ইমান মানে ৰেচপেক্ট কৰি আছোঁ তাই মানে আমাক 1 মিনিট সময় দিব নোৱাৰে এইটো তেনেকুৱা কথা নহয় তো বিজি আছে মানে তেনেকুৱা মই ডাইৰেক্ট তেনেকুৱা মানে কোৱা নাই কথাটো ধৰি লওক আপুনি বিজি আছে বুলি আপুনি ডাইৰেক্ট কৈ দিয়ক মই অলপ বিজি আছোঁ কলটো ৰিচিভ কৰি পেলাই আপুনি কৈ দিলে হ'ল যে মই অলপ বিজি আছোঁ মই ৰাতি কল কৰা বা 5 মিনিট পিছত কল কৰা বা আধা ঘণ্টাৰ পিছত কল কৰা এনেকুৱা ডাইৰেক্ট ক'ব লাগে কিন্তু কলটো ডাইৰেক্ট ৰিচিভ নকৰে মনটো বেয়া লাগে না তো এনেকুৱা কৰিব নালাগিছিলে তো মানে আমি গোটেই মানুহে কিমান ৰেচপেক্ট কৰি আছোঁ আৰু মানে কলটো ৰিচিভেই কৰা নাই চাওকচোন আপোনালোকে মানে এনেকুৱা কৰিব নালাগিছিলে তো আজি ভিডিঅ'টো এইখিনি আছিলে তো ভাল লাগিলে লাইক এটা কৰিব নেক্সট বাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মানে চাই থাকিব তো ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ